বঙালীভাষী লোকসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়ক আৰু সেয়া নকৰি বঙালীৰ বাবে পৃথক ব্যৱস্থাৰ দাবী কৰিলে আমাৰ মাজৰ ব্যৱধান বৃদ্ধি পাব। আমি বঙালী বুলি নিজৰ সুকীয়া অস্তিত্বৰ কথা চিন্তা নকৰি নিজকে একোজন গৌৰৱী অসমীয়া বুলি পৰিচয় দিব লাগে। আমি যিমানে বঙালীৰ বাবে পৃথক ব্যৱস্থাৰ দাবী কৰিম সিমানেই অসমীয়া আৰু বঙালীৰ মাজত পাৰ্থক্য বৃদ্ধি পাব। যিমানেই পৃথকে থাকিম সিমানেই আমি দুৰ্বল হ'ম। একেলগে সমন্বয়ৰ মাজেৰে যিমানে থাকিম সিমানেই আমি শক্তিশালী হ'ম। ভাষাক যদি আমি বাদ দিওঁ অসমীয়া আৰু বঙালীৰ মাজত কোনো পাৰ্থক্যই নাই। অসমীয়া মানুহতকৈ বঙালী মানুহৰ দায়িত্ব বেছি। বঙালী সমাজে মাতৃভাষাও শিকিব লাগিব, লগতে অসমীয়া ভাষাও শিকিব লাগিব। আমি সকলোৱে লগ লাগি এখন বৰ অসম নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিব লাগিব। ধৰ্মীয় গোড়ামীৰ বাবে বাংলাদেশৰ পৰা অহা বাঙালী হিন্দুসকলক কোনেও অন্যায় কৰিব নালাগে। তেওঁলোকক আমি সকলোৱে আদৰি ল'ব লাগে। ধেমাজিত অনুষ্ঠিত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশনত এনেদৰে মন্তব্য কৰা দেখা গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ হাতত সম্পূৰ্ণ মন্তব্য আছে, দেখুৱাব বিচাৰিছোঁ, এবাৰ চাওক। মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কৰ্মকৰ্তাসকলক সদায় পৰামৰ্শ দি আছোঁ যে আমি বঙালী বুলি নিজৰ সুকীয়া অস্তিত্বৰ কথা চিন্তা নকৰি বঙালী ভাষী অসমীয়া বুলি নিজকে একোজন গৌৰৱী অসমীয়া বুলি পৰিচয় দিব লাগে। আমি যিমানে বঙালীৰ বাবে পৃথক ব্যৱস্থাৰ দাবী কৰিম সিমানেই অসমীয়া আৰু বঙালীৰ মাজত পাৰ্থক্য বৃদ্ধি পাব। কিন্তু যিমানেই আমি সহজভাৱে আমি একে সনাতন সংস্কৃতি, আমি একেলগে কালী পূজা পালন কৰোঁ, একেলগে দুৰ্গা পূজা পালন কৰোঁ, আমি অসমীয়া আৰু বঙালীসকল অসমত সহজভাৱে নেচাৰেলি থকাৰ আমি চিন্তা চৰ্চা কৰিব লাগে। পৃথকে যিমানে থাকিম আমি দুৰ্বল হ'ম। একেলগে সমন্বয়ৰ মাজেৰে আমি যিমানেই থাকিম সিমানেই আমি শক্তিশালী হ'ম। শ্ৰদ্ধাৰ ৰাইজ, বঙালী ভাষী বুলি কোৱাৰ লগে লগে অসমীয়া ভাষীও আছে, কিন্তু অসমীয়া ভাষীৰ মাজত দাস, কলিতা, চিডুল কাষ্ট, চিডুল ট্ৰাইব আছে। বঙালী ভাষী বুলি কোৱাৰ লগে লগে বঙালী মানুহৰ মাজতো বামুণ, কলিতা, চিডুল কাষ্ট, নমশূদ্ৰ সকলো আছে। আমি যেতিয়া চৰকাৰক দাবী কৰিম, চৰকাৰে যেতিয়া চিডুল কাষ্টক কিবা দিব সি নমশূদ্ৰয়ো পাব, সি দাসেও পাব। কিন্তু বঙালী ভাষী বুলি যদি আমি কওঁ যে আমাক চাকৰি ৰিজাৰ্ভেশ্যন কৰক, আমাক ছেটেলাইট কাউন্সিল দিয়ক, তেতিয়া বঙালীৰ বামুণসকলেও সেই সুবিধা লাভ কৰিব। তেতিয়া অসমীয়া বামুণসকলে ক'ব যে বঙালীৰ বামুণক যদি দিছা অসমীয়া বামুণক কিয় দিয়া নাই। অৰ্থাৎ আমি বুজি পাব লাগিব যে বেংগলী ইজ আৱাৰ লিংগুইষ্টিক আইডেণ্টিটি, ইট ইজ নট এ কাষ্ট, ইট ইজ নট এ এথেনিচিটি। বেংগলী এটা এথেনিক বৰ্ণ নহয়, বেংগলী এটা এথেনিক আইডেণ্টিটি নহয়, বেংগলী এটা লিংগুইষ্টিক আইডেণ্টিটি। ঠিক সেইদৰে অসমৰ মিচিং, তিৱা, ৰাভা এথেনিক আইডেণ্টিটি। কিন্তু অসমীয়া ভাষাত আমি যিসকল দাস, কলিতা, ব্ৰাহ্মণ আছোঁ আমাৰ এথেনিক আইডেণ্টিটি নাই, কাৰণ এথেনিকভাৱে আমি আৰ্য সংস্কৃতিৰ পৰা আহিছোঁ, আনসকলে মংগোলয়ত সংস্কৃতিৰ পৰা আহিছে। ভাষাক যদি আমি বাদ দিওঁ অসমীয়া আৰু বঙালীৰ মাজত কোনো পাৰ্থক্যই নাই, কাৰণ আমাৰ দুইটা ভাষাই সংস্কৃত ভাষাৰ, দুইটা ভাষাৰ মাতৃ। আমাৰ পূজা পাৰ্বণ সংস্কৃতি, ধৰ্মৰ পূজা পাৰ্বণ সংস্কৃতিৰ মাজত আমাৰ কোনো পাৰ্থক্য নাই। মই এনে এজন অসমীয়া যি বিশ্বাস কৰোঁ যে আমাৰ বঙালী ভাষীসকল এটা গৌৰৱী অসমীয়া জাতিৰ অংশীদাৰ। ইয়াত মই পাৰ্থক্য দেখা নাপাওঁ আৰু পাৰ্থক্য বিচৰা ব্যক্তিসকলকো মই ভাল নাপাওঁ। মই এটাই বিশ্বাস কৰোঁ যে চিলাপথাৰত যেনেকৈ অসমীয়া ভাষী লোকসকল সহজভাৱে বাস কৰিছে, বঙালী ভাষী লোকসকলেও সহজভাৱে বাস কৰিব, ইয়াত কোনো পাৰ্থক্যৰ কথা নাই। আজি যেনেকৈ নাগ্ৰিজুলিত বঙালী ভাষী লোকসকলে বাস কৰিছে, পাণ্ডু মালিগাঁৱত যেনেকৈ বঙালী ভাষী লোকসকল বাস কৰিছে, মৰিয়নিত যেনেকৈ বাস কৰিছে, আমি পাণবজাৰ, ফাঁচী বজাৰ, শিলপুখুৰীতো একেধৰণে অসমীয়া লোকসকলে বাস কৰিছোঁ। আমাৰ মাজত পাৰ্থক্য নাই, মাত্ৰ ভাষাৰ কাৰণে
আমি এটা পাৰ্থক্য বিচাৰি উলিওৱাটো উচিত নহয় ভাষা আমাৰ মাতৃভাষা প্ৰত্যেকে প্ৰত্যেকৰ মাতৃভাষাক সন্মান কৰে বেংগলী আমাৰ মাতৃভাষা কিন্তু এই অসমৰ ভাষা এই মাটিৰ পৰা নিগৰিত ভাষা হৈছে অসমীয়া ভাষা সেইবাবে অসমীয়া মানুহতকৈও বেংগলী সমাজৰ দায়িত্ব অধিক বেংগলী সমাজে মাতৃভাষাও শিকিব লাগিব অসমীয়া ভাষাও শিকিব লাগিব কাৰণ আপোনালোকে মাতৃভাষাকো জীয়াই ৰাখিব লাগিব আৰু অসমীয়া ভাষাকো আপোনালোকে নিজৰ ভাষা বুলি আদৰি ল'ব লাগিব জিন যাব লাগিব আৰু জিন গৈয়ে আমি বঙালী ভাষী অসমীয়া আৰু অসমীয়া ভাষী অসমীয়া সকলোৱে লগ লাগি এখন বৰ অসম আমি নিৰ্মাণ কৰিম হি আমাৰ কল্পনা হি আমাৰ সাহস হ'ব লাগিব মই স্বীকাৰ কৰোঁ অসমীয়া বঙালী সমাজৰ অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি বৃহৎ অৱদানৰ কথা এটা সময়ত অসমীয়া লোকসকলে আমি পাহৰি পেলাইছিলোঁ আমি বুজি নাপাইছিলোঁ যে শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিয়ে অসমৰ ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত কিমান জাউতিযুগীয়া অৱদান আগবঢ়াই থৈ আহিছে আজি আমি এটা অসমত এটা পৰিৱেশ নিৰ্মাণ কৰাৰ কামত যোৱা 2 বছৰে আমি কাম কৰিছোঁ যাতে অসমীয়া মানুহে আৰু বঙালী মানুহে পাৰ্থক্য নহয় সমন্বয়ৰ মাজেৰে কাম কৰে একেলগে থাকি কাম কৰে আজি শদিয়াৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি কৈছোঁ শিডিউল কাষ্ট মানুহে মাটি কিনিব পাৰে আমি কোৱা নাই যে অকল অসমীয়া শিডিউল কাষ্ট মানুহে মাটি কিনিব পাৰে তাত বঙালী শিডিউল কাষ্ট মানুহেও মাটি কিনিব পাৰে আজি আমি বিটিচিত যিসকলক আমি কৈছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অসমীয়া গোৰ্খা সম্প্ৰদায়ৰ লোকে যি ধৰণে মাটি কিনিব পাৰে যিসকল আমাৰ প্ৰটেক্টেড ক্লাছৰ ডেফিনেশ্যনত আহে তেওঁলোকে মাটি কিনিব পাৰে প্ৰটেক্টেড ক্লাছৰ ডেফিনেশ্যনত শিডিউল কাষ্ট লিখা আছে সেইকাৰণে প্ৰত্যেকজন শিডিউল কাষ্টে বিটিআৰত মাটি কিনিব পাৰে কিন্তু অসমীয়া ভাষী ব্ৰাহ্মণ এজনে বিটিআৰত মাটি কিনিব নোৱাৰে ঠিক সেই ধৰণে বঙালী ভাষী ব্ৰাহ্মণ এজনেও বিটিআৰত মাটি কিনাৰ কথাটো চিন্তা কৰিব নালাগে কাৰণ আইন যদি অসমীয়া উচ্চ বৰ্ণৰ লোকসকলে মানিছে বঙালী উচ্চ বৰ্ণৰ লোকসকলেও মানিব লাগিব কাৰণ আমি বাৰে বাৰে বুজিব লাগিব যে বঙালী এটা বৰ্ণীয় পৰিচয় নহয় বঙালী মাত্ৰ এটা ভাষিক পৰিচয় আৰু এই ভাষাটোৰ ভিতৰতে শিডিউল কাষ্ট সোমাই আছে ব্ৰাহ্মণ সোমাই আছে পাল সোমাই আছে ঘোষ সোমাই আছে যাৰ নিজৰ নিজৰ একোটা ইতিহাস আছে আৰু সেই ইতিহাস পশ্চিমবংগতো একে উত্তৰাঞ্চলতো একে বৰাকতো একে ব্ৰহ্মপুত্ৰতো একে সেইবাবে মই বঙালী ভাষী অসমীয়া সমাজখনক বাস্তৱৰ সৈতে আগবাঢ়ি যাবলৈ আহ্বান জনাম আৰু অসমীয়া সমাজকো বঙালী ভাষী অসমীয়া লোকসকলক হৃদয়ত আদৰি ল'বলৈ আহ্বান জনাম মই আপোনালোকে নিজে জানে যে অসমত যেতিয়াই বঙালী লোকসকলৰ ওপৰত অপবাদ দিয়া হৈছে বঙালী লোকসকলৰ ওপৰত কিছুমান তেওঁলোকে বাংলাদেশ পাকিস্তানত পাই অহা যি ধৰ্মীয় গোৰামীৰ বলি হৈ ভাৰতলৈ ঘূৰি আহিছিলে সেইসকলৰ ক্ষেত্ৰত আমাৰ দলে হওক মোৰে হওক আমি সদায় স্পষ্ট নীতি গ্ৰহণ কৰি আহিছোঁ আৰু মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে স্বাধীন ভাৰতত বাংলাদেশৰ পৰা অহা বঙালী হিন্দুসকলক কোনেও অন্যায় কৰিব নালাগে বঙালী হিন্দুসকলক আমি আদৰি ল'ব লাগে এনেদৰে ধেমাজিত অনুষ্ঠিত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বঙালীভাষী লোকসকলক উদ্দেশ্যি এক দীঘলীয়া ভাষণ প্ৰদান কৰে প্ৰিয় দৰ্শক আজিৰ কাৰণে বিদায় লৈছোঁ নমস্কাৰ